নিৰ্মল প্ৰভা বৰদলৈয়ে কৈছিল, উপনিষদত এটা প্ৰশ্ন হৈছিল যে যদি কেতিয়াবা সূৰ্য নাথাকে তেন্তে কোনে পোহৰ দিব? তেতিয়া আকৌ উত্তৰ আহিছিল, যদি চন্দ্ৰ নাথাকে তেনে পোহৰ দিব অগ্নিয়ে। আকৌ প্ৰশ্ন হৈছিল, যদি কেতিয়াবা অগ্নিও নাথাকে তেন্তে কোনে পোহৰ দিব? তেতিয়া শেষ উত্তৰ আহিছিল এই বুলি যে পোহৰ দিব শব্দই, শব্দৰ শক্তিয়ে। এই শব্দৰ শক্তিৰে খেলা কৰা বা শব্দৰ শক্তিকে আধাৰিত কৰি কাম কৰা এই আকাশবাণী। নিৰ্মল প্ৰভা বৰদলৈয়ে কৈছিল, উপনিষদত এটা প্ৰশ্ন হৈছিল যে যদি কেতিয়াবা সূৰ্য নাথাকে তেন্তে কোনে পোহৰ দিব? তেতিয়া আকৌ উত্তৰ আহিছিল, যদি চন্দ্ৰ নাথাকে তেনে পোহৰ দিব অগ্নিয়ে।